CP আছামিজ ক্লাছেছ চেনেলটোতে স্বাগতম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অংকুৰণৰ প্ৰথম পাঠ সবাতোকৈ আপোন, এটা কবিতাটো আজি আলোচনা কৰিম। কবিতাটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া, তোমালোকে পঢ়িবা ঘৰত। তাৰপাছত দিছে 2 নম্বৰত কবিতাটো আবৃত্তি কৰা। এতিয়া কথা হ'ল আবৃত্তি কৰানো কি? তোমালোকে এনে কবিতা এটা মুখস্থ কৰি পেলাই শুনাই দিয়াটোকে আবৃত্তি বুলি নকয়। তোমালোকে আবৃত্তিৰ কিছুমান কম্পিটিশ্যন হয়, শুনিছা নিশ্চয়। তাত বহুত কথা থাকে, শুদ্ধ উচ্চাৰণ, কবিতাটোৰ ভাৱ প্ৰকাশ কৰা, এনেকুৱা ধৰণৰ কথা। মই সেইকাৰণে আবৃত্তিৰ বিষয়ক এটা কথা কৈ দিছোঁ। সেইকাৰণে তোমালোকে সেইখিনি কথা যত্ন কৰিবা। এতিয়া মই তোমালোকক কবিতাটো আবৃত্তি কৰি শুনাইছোঁ। কবিতাৰ শিৰোনাম সবাতোকৈ আপোন, কবি নৱকান্ত বৰুৱা। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই, মোৰ দেশ, মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। এনেধৰণে তোমালোকে আবৃত্তি কৰিবা।